বিকেবৰ আজিৰ দিনত ৰাইজৰ ওচৰত নিৰ্বাচনৰ বিষয়ে কথা ক'বলৈ কোনো এজেণ্ডা নাই আৰু কোনো ইস্যু নাই কাৰণ একেসকলে ৰাইজক প্ৰতাৰণা কৰিছে 17 বছৰে ৰাইজে বিশ্বাস নকৰে গতিকে আজিৰ দিনত এওঁলোকে এনে মিছা প্ৰচাৰ চলাই আছে যে বিটিআৰ একৰ্ডত একোৱে নাই এইবিলাক মিছা কথাবোৰ ৰাইজৰ আগত কৈ আছে গতিকে এইবিলাক মানে যুক্তিহীন এটা কথা তো ৰাইজে আজি বিটিচিত পৰিৱৰ্তন বিচাৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজি এটা সুস্থ চৰকাৰ বিচাৰিছে গতিকে আগন্তুক সময়ত ইউপিপিএল দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে গতিকে এওঁলোকৰ কোনো এজেণ্ডা নাই কোনো ইচ্ছা নাই ৰাইজে বিশ্বাস নকৰে যিমান কি ৰাস্তা বনোৱাৰ কথা ক'লেও দলং বনোৱাৰ কথা ক'লেও উন্নয়নৰ কথা ক'লেও আজি ৰাইজে বিশ্বাস ল'ব পৰা নাই এইকাৰণে এওঁলোকে আজি ৰাইজৰ ওচৰত আহি পেলাই বিটিআৰত একো নাই এই কথাবোৰ কৈ আছে গতিকে এইবিলাক মিছা কথা অভিনয় জগতৰ পৰা ৰাজনীতি লৈ আজিৰ দিনত সবে পৰিৱৰ্তন বিচাৰিছে বিটিচি অঞ্চলৰ ৰাইজবাসীয়ে আৰু বিটিচি অঞ্চলত যিমানখিনি ইয়ং এডুকেটেড মানুহ আছে এওঁলোকে এই 2020 চনত পৰিৱৰ্তনটো 100% কৰিবৰ কাৰণে অকল মোৰ কথা নহয় মোৰ নিচিনা বহুকে বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে এই অৰ্গেনাইজেশ্যনবোৰৰ যিবিলাক নেতা আছে এওঁলোকে কৈছে অনুৰোধ কৰিছে যে আপোনালোকে আমাৰ লগত এই 2020 চনত পৰিৱৰ্তনটো 100% কৰিবৰ কাৰণে ইউপিপিএল দলৰ যিটো প্লেটফৰ্ম এই প্লেটফৰ্মেদি কাম কৰিব লাগে বুলি কৈ আছে আৰু মোৰো এনেকুৱাই হৈছে আমাৰ বিভিন্ন মানে কিবা ওদালগুৰিৰে হওক বা কোকৰাঝাৰৰে হওক চিৰাঙৰে হওক যি যুৱ প্ৰজন্ম এডুকেটেড ইয়ং জেনেৰেশ্যনসকলে মোক অনুৰোধ জনাইছে যে আপুনি যে সাংস্কৃতিক ছাইডত থাকি পেলাই বহুখিনি কাম কৰিলে গতিকে আপুনি বিটিচি অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণেও কাম কৰিব লাগিব এই কথাটো কৈছে আৰু ময়ো নিশ্চয়কৈ এইটো বুজি পাইছে যে আজি ইউপিপিএল দলৰ যিটো ৰাজনীতি দলৰ যি প্লেটফৰ্ম এই প্লেটফৰ্মত থাকি পেলাই নিজকে আনন্দিত পাইছোঁ আৰু নিশ্চয় এই প্লেটফৰ্মত থাকিবলৈ মই বিটিচি অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিবলৈ সক্ষম হ'ব মই এইটো আশা ৰাখিছোঁ আৰু অনাগত সময়ত যেহেতু ইউপিপিএল দলে চৰকাৰ গঠন কৰিবলৈ গৈ আছে গতিকে মই আশা কৰিছোঁ যে বিটিচি অঞ্চলত এটা নতুন যুগ আহিব ৰাইজে উন্নতি হ'ব বিটিএফ চৰকাৰৰ দিনত আপুনি এটা সাংস্কৃতিক মানে কৰ্মী বা অভিনেতা গতিকে সাংস্কৃতিক ক্ষেত্ৰত কিবা উন্নয়ন কৰা নকৰা সম্পৰ্কৰ অনুভৱ হয়নে আপোনালোকে বিটিএফ চৰকাৰে নিশ্চয় এই 17 বছৰ আমাৰ যিটো চিনেমা এণ্ড কালচাৰ এই ডিপাৰ্টমেণ্টক লৈ পেলাই বিটিচিত বিভিন্নজনে মানে এটা হিচাপে কাম কৰি আহিছে আগতে আমাৰ মিঠাৰাম আছিল তাৰপিছত বঞ্জাৰ দৈমাৰী তে আমি কেতিয়াবা যদি বিটিচিত গৈ পেলাই ছেক্ৰেটাৰিয়েট অফিচত গৈ পেলাই যে চিনেমা বা কালচাৰৰ বিষয়ে আলোচনা কৰিবলৈ যদি গৈ তেতিয়া এওঁলোকে কয় যে আমাৰ ওচৰত কোনো চিনেমা বা কালচাৰৰ কোনো ফাণ্ড নাই এইবিলাক কথাটো কয় গতিকে আমি 2015 চনৰ পৰা মতে 5 বছৰত যি মানে আমি RTI কৰিছোঁ এতিয়া RTI কৰি পেলাই আমি পাইছোঁ বহুখিনি কিন্তু 100% ডিটেইলছ পোৱা নাই গতিকে 100% ডিটেইলছ পোৱাৰ পাছত আমি প্ৰেছ মিডিয়াৰ জৰিয়তে এইটো জনাম যে অলপ চলপ আমি যিখিনি পাইছে ডিটেইলছ হিচাপে তেওঁলোকে মানে যিমান আমাৰ EMৰ যিবিলাক মানে PA আছে এই PAবিলাকৰ ফিনিকৰ নামত 3 বাৰ 4 বাৰৰ লগিন তানে 3 লাখ 4 লাখ এনেকৈ পইচা ওলাইছে চিনেমা বনোৱাৰ নামত বাকীখিনি যিমান মানে 10,000 15,000 IBS হিচাপে যে দিব পাৰে এইবিলাকত মানে যিমানখিনি বিপিএফৰ নেতা মানে অংগী ভংগী তাহাকে মানে দিয়াটো আমি দেখাবলৈ পাইছোঁ এইবিলাক লিষ্ট এতিয়া আমাৰ ওচৰত আছে গতিকে আমি কেইদিনমান পাছত প্ৰেছ মিডিয়াৰ জৰিয়তে এইবিলাক মানে সম্পূৰ্ণ ডিটেইলছটো ৰাইজক দি দিম